এনেকৈ ক'লে কৈ লৈ পেলাই বাইদেউ এগৰাকী আকৌ এটা বেজি দিলেহি দুটা বেজি দিয়া হ'ল নহয় তাৰপিছতে মই পাই পেলাই ছোৱালীজনী অলপ দেৰি পাছতে এই ককাক আহিলে খেলিলে মেলিলে জলপান চলপান খোৱালোঁ মেলিলোঁ তাৰ আগত খুৱাইছিলোঁ জলপান হা খেলিলে মেলিলে তাৰপিছতে খিকটিয়াই আছে খিকটিয়াই সদায় থাকে মই ক'লোঁ কি বোলো মাকক মাতি আনোগৈ মই বোলো শিৱানী তোক সেই ছোৱালীজনীৰ খিকটি আছে গাখীৰ অকণ খুৱাই লৈ আহিছোঁ না তাইক গাখীৰকণ খোৱালোঁ গাখীৰকণ গাখীৰকণ খুৱাই লৈ ককাকে লৈছে গাখীৰকণ খুৱাইছে খেলিয়ে আছে এনেকৈ এনেকৈ নাচি নাচি ছাৰ আৰু তাইক আই চি থোৱা নাছিলে তাইক সেই বিকুতে থৈছিলে ছাৰ গৈ লৈ পেলাই বাইদেউ এগৰাকী ইমান শকত বেজি এটা দিছে নি পেলাই বেজিটো দিছে দিওঁতে তাই ৰঙা পৰি গৈছে ৰঙা পৰি যাওঁতে অকক কৰিছে তাই তেতিয়া বাইদেউগৰাকীয়ে ছাৰ ওচৰতে আছে তাই তেতিয়া নকলে ক'লে যে ছাৰ বেবীটোক বেজি দিওঁতে ৰঙা পৰি গৈছে আৰু অকক কৰিছে কাষতেতো বেঞ্চ লাগিয়ে থাকে তাই নকলে বোলে ক'লে কি বোলে বেজি ছোৱালীজনী বোলে ৰঙা পৰি গৈছে উকলি আছে কৈছে একো নহয় বোলে এনেই কৈছে তাই আৰু কি কৰিলে গোটেই বেজিটো সোমোৱাই দি পেলাই লগালগ খেলি থকা ছোৱালীজনী ছাৰ আগতে হেৰুৱাই পেলাইছে তাতে এনেকৈ কয় আলমুকুটা খালে লগালগ লৈ গ'লোগৈ লৈ যোৱাৰ পাছতে আই চিত ভৰাই ছাৰসকলে কৈছে বোলে নাই বচাব নোৱাৰিলোঁ ছাৰ মই মানিছোঁ ডক্টৰ ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেললৈ চব বেবী বা ডাঙৰ মানুহক হস্পিটেলত ট্ৰিটমেণ্ট কৰিবলৈ আনে কিন্তু আমি তেওঁলোকৰ সহায়ত আহিছোঁ তেওঁলোকে যেতিয়া বেজি এটা দিয়ে আজি কোনো কালিয়ে পৰহিয়ে কোনো ৰিপৰ্ট দিয়া নাই ৰিপৰ্ট চাইহে আমি যদি ডক্টৰক দেখাবলৈ আনো ৰিপৰ্টবিলাক চাই পেলাই বোলে দৰৱ আনো তেওঁ কোনো ৰিপৰ্ট চেপৰ্ট কৰা নাই একোৱে কৰা নাইকিয়া আজি পাছা পৰীক্ষা কৰিবলৈ 3 দিনতে দিলে আজিলৈকে বিচাৰে লোৱা নাই গম পাইছে আৰু কাষত থকা মানুহ কেইগৰাকীয়ে ঘৰ মোচা মানুহ কেইগৰাকীয়ে গালি পাৰিব মই যদি যাওঁ এওঁ যদি যায় কয় কি আপোনালোকৰ পেচেণ্ট কেইটা মই কয় কি এটা তেতিয়াহ'লে বোলে আপোনালোকে নিজে ট্ৰিটমেণ্ট নকৰি তেনেকৈ কয় মানে কি পিকুত মানে মানুহ এতিয়া মই ৰাতিপুৱা গাখীৰ গৰম কৰিছোঁ কোনো মানুহ থাকিবলৈ দিয়া নাই ছোৱালীজনী একাষে লৈ পেলাই গাখীৰ গৰম কৰিছোঁ ছোৱালীজনীয়ে ভৰিটো এনেকৈ গোমাই দিলে গৰম গাখীৰ ছোৱালীজনী ভৰিটোত পৰি গৈছে তেতিয়া মই মাকক বিচাৰি এনেকৈ কৰি লৈ পেলাই ছোৱালীজনীক এনেকৈ কোচত লৈ মই গৰম পানী গৰম কৰি গাখীৰ বিকিছোঁ ছোৱালীক খুৱাবৰ কাৰণে তেতিয়া বোলে ছোৱালীজনী এনেকৈ গোমাই দিলে গোমাই গাখীৰ পৰি গৈছে মই তেতিয়া কৈছোঁ যে এজনী মানুহৰ লগত ছোৱালীজনী ধৰি থাকিলে এজনী মানুহটো লাগে গাখীৰ চিঠি এখন পিন্ধি তেওঁলোকে সোমাবলৈ নিদিয়ে আৰু তেওঁলোকে বেয়া ব্যৱহাৰ কৰি গালি চালি পাৰি পেলাই পঠিয়াই দিয়ে গম পাইছে তাহাঁতি কি কৰে কয় কি এই সোমাবলৈ ইয়াত আহে মানুহ মই কয় কি এজন সোমালে এজন আহে আৰু চাবই কেঁচুৱাটোৰ লগত 2টা মানুহ লাগে ৰাতি কোনোবা থাকিলেও কিন্তু আকৌ পঠিয়াই দিয়ে তেওঁলোকে তেখেতৰ নামটো তেওঁলোকে আঁতৰাই দিলে আৰু সেই যদি আঁতৰা নাই তেওঁলোকে সহায় কৰি তেওঁ উলিয়াই ন কোনটো বেজি দেখুৱাই দিয়ক দেখুৱাই দি পেলাই আমাক প্ৰমাণ দেখুৱাই দিয়ক যে তেওঁ যদি দোষী হয় তেওঁ যদি দোষী নহয় তেওঁ আমাক দেখুৱাই দিয়ক উত্থাপন কৰিছে যে আজি আপোনাৰ সেই 11 বছৰ 11 মাহ মাছটো হয় ঢুকাইছে তেওঁলোকে এটা অলপ পৰিস্থিতি অলপ বেয়া হৈছে কিন্তু সেইটো কি হৈছে মই অলৰেডি ইন দ্য মিন টাইম আমি এটা হাইলি এংকৰ কমিটি মই অলৰেডি দিছোঁ অতি সোনকালে তাৰ ৰিপৰ্ট দিব দিছোঁ আৰু ডিষ্ট্ৰিক্ট এডমিশ্যনৰ ফালৰ পৰাও আহিছিলে এতিয়া মেজিষ্ট্ৰেট আহিছিলে পুলিচৰো বিষয়ববীয়া আগলৈ আহিছিলে তো প্ৰথম কথা এইটোতো কিয় এখেতে খালি এটা কথা জনাওঁ যে যোৱা মাহতো জুনত আপোনাৰ ইয়াতে ভৰ্তি হৈ ছুটি হৈ গৈছিলে এতিয়া ICUতে অলপ ফেব্ৰুৱাৰীত কনফাৰ্ম বুলি কৈ আছিলে তো বাকী এইখিনি চাই লওক কিন্তু মই এংকুৱাৰী কমিটি দিছোঁ এংকুৱাৰী কমিটি অহাটো মই এনেধৰণৰ ঘটনা কিন্তু পূৰ্বেও ঘটি আছে আচলতে ইয়াত ঢুকাই তাৰপিছত উত্তপ্ত পৰিস্থিতি হয় তাৰপিছত ইয়াত আপোনালোকৰ নিৰাপত্তা যিখিনি চিকিউৰিটি গাৰ্ড বিভাগৰ এটা অভিযোগ উত্থাপন কৰিছে কি ক'ব গোটেই বিষয়ে এতিয়া কিন্তু এটা কথা মই আৰু এটা কথা আপোনালোকে এইটো ঠিক আছে মই আপোনালোক আৰু এটা অনুৰোধ কৰিছোঁ যে চাব এতিয়া তেখেতলোকে মই বুজি পাওঁ এনেকুৱা এটা হ'লে মানে কেনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল ইছ্যু হয় ইম'চনেল ইছ্যু হয় মই বুজি পাওঁ চব বুজাৰ ঘটে কিন্তু হস্পিটেল ভাঙি দিছে গোটেই আপুনি চাব তাত কিন্তু তাত কিন্তু বহুতকেইটা বাচ্চা আছে এতিয়া যেতিয়া সেইটো গোটেই AC এৰি হয় এতিয়া সেইটো কাৰণে গোটেই গ্লাছ ভাঙি চন্দ বিচ্ছিন্ন কৰি দিছে সেইসকল লোক এতিয়া কেনেকৈ কি হ'ব এতিয়া আমি লগালগ আমি ব্যৱস্থা লৈছোঁ কৰিব এতিয়া কিন্তু সেইটোতো খালি ক'ব যাতে কিবা থাকে আমি আছোঁ আহকচোন মই ৰাতিপুৱা আহি লোকক মই কৈ গৈছিলোঁ সেইটো যাই গৈছোঁ আহিছোঁ মই যেতিয়া গম পাইছোঁ যে চিৰিয়াছ হৈছোঁ ৰাতিপুৱা মই আহিছোঁ নিজে আহিছোঁ মই কথা পাতিছিলোঁ কিন্তু এনেকৈ হস্পিটেলৰ বস্তু ভঙাটো কাৰ লোকচান হয় এতিয়া
ক্ষতি কৰিছে তেওঁ? ক্ষতি আপোনালোকে দেখি গম পাব। কিমান ভাঙিছে? আই চি ইউ গোটেই গ্লাছ ভাঙি দিছে, এটা গোটেই বাচ্চাবিলাক আছে। তেনেকৈ যদি থাকে, এতিয়া আই চি ইউত চব এ চি থাকে, আপোনালোকে জানে চব আই চি ইউতে এ চি থাকে, এ চি কাম নকৰিব এতিয়া। মানে ইনফেণ্ট বাচ্চা থকা আই চি ইউ গ্লাছ ক'ত য'ত হয় তাতে ভাঙিছে গোটেই। এইটোতো বেয়া কথা বাৰু। মোৰ চাওক, মোৰ পৰা চাওক এতিয়া ঢুকাইছে, ইয়াৰ মই যি কৰোঁ মই এনকুৱাৰী কৰি দিম, আৰু মই যদি কিবা কাৰোবাৰ গাফিলি পাওঁ মই চাম, কিন্তু এইটোতো নহয় এনেকৈ ভাঙি দিয়া কথাটো। এতিয়া মই গৈ আছোঁ কৰিবলৈ, ৰেডি কৰিছোঁ। মাজতে কথা আপোনাৰ চিকিউৰিটিকো মিছবিহেভ কৰিছে, ভগীয়াটুকি হৈছে, সেইটো চিকিউৰিটিকো মানে পুলিচকো দুইজনক কৰিছে, মই যিটো গম পাইছোঁ। কিন্তু এটা কথা দেই, এইটো ঠিক কিবা যদি চাওক গণ্ডগোল হ'ব পাৰে, ভুল হ'ব পাৰে, আমি আছোঁ তাত চাম। গাফিলিটো কোনো কাৰণে সহ্য কৰা নহ'ব, কিন্তু এনেকৈ ভাঙাটো কিন্তু আপোনালোক চাব। কিন্তু মই ৰিকুৱেষ্ট কৰিছোঁ, মই এইটো এফ আই আৰ দিব গৈ আছোঁ। নহয় এনেকুৱা ভাঙাটো ভাল কথা নহয় ন। আমি প্ৰিন্সিপাল আছে, ছুপাৰিণ্ট আছে, ডেপুটি কমপ্লেইন দিয়ক, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কমপ্লেইন দিয়ক, ভাঙি কিয় দিব লাগে? এনেধৰণৰ ঘটনাসমূহ হৈ থাকে, কিন্তু আপুনি কি আহ্বান জনাব আচলতে? নহয়, মই এটা কথা বুজি পাব লাগে যে হস্পিটেল ভাঙাটো সমস্যা সমাধান নহয়। আমি হস্পিটেল কেনেকৈ ঠিক এনেকৈ হৈ থাকিলে ডিভাইন মেডিকেল এনেকৈ থাকি যাব পিছলৈও। এয়া ভাঙি দিছে কোনোবা, আমি মেৰামতি কৰিছোঁ, আজি কাইলৈ ভাঙিব, আকৌ মেৰামতি, এইবিলাক সোমাই গ'লে পিছত নহ'ব। মই সেইটোৱে কৈছোঁ, মই মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো যাতে চাই আপোনালোকে। যদি এইটো মই কৈছোঁ লগত, এনেকুৱা নহয় যে যদি কিবা ভুল হৈছে কাৰোবাৰ, সেইটো আমি চাম, আছোঁ আমি আছোঁ। হয় হয় হয়, এইটো কমপ্লেক্স চিজাৰ, এইটো আগতেও আছিলে, তেখেত হৈয়ে থাকে, মাজে মাজে আহি থাকে। আৰু যোৱা আপোনাৰ 10 তাৰিখে ভৰ্তি হয়, জুনৰ 16 তাৰিখে ইয়াৰ পৰা ৰিলিজ হৈ গৈছিলে আই চি ইউৰ পৰা। আৰু যিটো ইনজেকশ্যনৰ কথা কৈ আছে সেইটো ক'বলৈ দিগদাৰ হয়, সেইটো মই সেইকাৰণে এনকুৱাৰী কম দিছোঁ, তেখেতলোকে হ'ব হ'লে আমি জনাব পাৰিম। আৰু এটা কথা ক'লোঁ আপোনাৰ, ইয়াতে বহুত পেচেণ্টে লগত মানে চুৰি, তাৰপিছত কাঁচি বা তেনেকুৱা ধৰণৰ আছে, লৈ আহে। কিমানমান ৰিকভাৰ হয় ডেইলি? বহুত যথেষ্টখিনি আছে। এতিয়া চাওক, এইটো এম চি এছ বিল্ডিং, ইয়াত ল'ৰা শিশু জন্ম হয়, ইয়াত চুৰি কাঁচি আনিবলৈ কি দৰকাৰ আছে? আমি থানাত জনাইছোঁ, দিছোঁ অলৰেডি। কিমানমান ৰিকভাৰী হৈছে? বহুত যথেষ্টখিনি আছে, মই একজেক্ট ফিগাৰটো ক'ব নোৱাৰোঁ, কিন্তু আছে আপোনাৰ 30-40টো হ'বই। ইয়াত বিশ্বাস কৰিব, মানুহে মন লৈ আহে, বনাই আমি ধৰে চিকিউৰিটি এনেকুৱা কামত দৌৰিবলগীয়া হয়, বিচাৰি ফুৰিবলগীয়া হয়, আহি গণ্ডগোল কৰে। ব্যৱস্থা লোৱা এইটো হ'ব, সেইটো খালি আপোনালোকৰ সহযোগ লাগিব। বাৰ্তাটো দিব যাতে আপোনালোক ঠিক আছে, আছোঁ, আমি আছোঁ, আমাক জনাওক, প্ৰশাসনক জনাওক, আমি ল'ম, পদক্ষেপ ল'ম, আৰু ল'ম মানে ভালকৈ ল'ম। কিন্তু এইটোও চাব যে ভাঙি নিদিয়ে, ভাঙি দিলে